এতিয়া লাইচেন্স পাইছে মই গোটেই BTC এৰিয়াত ঘূৰি পেলাই মিটিং কৰিবৰ কাৰণে কিন্তু গালি দিয়াৰ লাইচেন্স পোৱা নাই BPF অক্টোবৰত সেই মাছ কেইটাৰিঙত পাৰ্টি মানে কেণ্ডিডেট ঘোষণা কৰিব BPF এইটোতো জানি আপোনালোকক জবৰদস্ত ইলেকশ্যন কৰিলেও কোনো জেগাত যাব নালাগে আমি নেক্সট দিনা আহি পেলাই আমি ঘৰ বনাই দিম চৰকাৰ অহাটোতো বহুত সময় আছে এতিয়া সংস্থাপন দিব নহয় আমি ঘৰে বনাই দিয়ে BPF কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি লোকসভা নিৰ্বাচনত ওচৰত যিটো দেখিলোঁ একো নাই জিৰ' সেইকাৰণে আমি উপায় নাই ওলাই আহিব লগা হৈছে আৰু আমি পাব্লিকক জনাম এই চৰকাৰে আজিৰ দিনত কি কৰিছে অভিনন্দন জ্ঞাপন কৰিছোঁ যিয়ে নহওক বৰমাত আমাৰ স্পেচিয়েল ডেলিগেট ছেছন ইয়াতে দলৰ মুৰব্বীসকলে উপস্থিত থাকি আমাক সহযোগ কৰাৰ কাৰণে উৎসাহিত কৰাৰ কাৰণে আমি যোৱাকালিৰ পৰা কৰি আছোঁ যোৱাকালি যেনিবা কোকৰাঝাৰৰ বাওখুংগ্ৰী আৰু আমাৰ চালাকাটি সমষ্টি দুটা হৈছে খুব ভাল বাওখুংগ্ৰীও ভাল হৈছে চালাকাটি সমষ্টিও ভাল হৈছে আজি ইয়াত ঘনচিটো যিটো দেখিছোঁ একে বিৰাট ভাল মুঠতে নিজে নিজে ওলাই আহা চবে আমি মাথা নাই আমি জাষ্ট আমি কৰ্মী সভা বুলি আমি কৈছিলোঁ কিন্তু কৰ্মীৰ লগতে বহুত পাব্লিক ওলাইছে ইয়াত আপোনালোকে দেখিছে য'ত আমি 500-1000 এনেকুৱা এক্সপেক্ট কৰিছিলোঁ ইয়াত 2,500-3,000 মানুহ আছে 3,000ৰ বেছি মানুহ আছে তো আমাৰ আৰু নেক্সট প্ৰগ্ৰাম আমাৰ ইয়াত হৰিচিঙাত আছে হৰিচিঙাতো এনেকুৱা গেডাৰিং হৈ আছে বুলি আমি শুনিছোঁ মুঠতে আমাৰ এটাই কথা 2024ত যিটো MP নিৰ্বাচন হ'ব সেইটো অলৰেডি ডিচিশ্যন লোৱা হৈছে সেইদিনা বৰমা মিটিঙতে যে BPF কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি লোকসভা নিৰ্বাচনটো আমি খেলিম এটা হ'ল ওদালগুৰি আমি আশা কৰিছোঁ ওদালগুৰি হিচাপে একটা আৰু কোকৰাঝাৰ হিচাপে একটা তো দুটা সমষ্টি বেলেগ একো উদ্দেশ্য নাই আজিৰ যিটো মিটিং বা যোৱাকালিৰ পৰা যিটো মিটিং মানে BTCত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মানে শান্তিৰ কাৰণে কাম কৰা বা একতাৰ কাৰণে কাম কৰা আৰু অঞ্চলৰ উন্নতিৰ কাৰণে আমি কেনেকৈ কাম কৰি যাম এইবিলাক গোটেই কথাটো লৈ পেলাই আমি ৰেলী কৰিছোঁ মুঠতে আমি বহি থকা নাযায় এতিয়া 3 বছৰত আমি যিটো দেখিলোঁ মানে আমি ভাবিছিলোঁ ভাল কাম কৰিব এই চৰকাৰে BTC চৰকাৰে কিন্তু আজি আমি যিটো দেখিলোঁ মানে বহি থকা নাযায় ক'বই লাগিব উপায় নাই পাব্লিকক জনাবই লাগিব যিটো 3 বছৰত যিটো দেখিলোঁ একো নাই জিৰ' সেইকাৰণে আমি উপায় নাই ওলাই আহিব লগা হৈছে আৰু আমি পাব্লিকক জনাম এই চৰকাৰে আজিৰ দিনত কি কৰিছে কি কাৰাপশ্যন কৰিছে কৰা নাই কি কাম কৰিব পাৰিছে পৰা নাই এইবিলাক গোটেই কথা আমি জনাই আছোঁ জনাই যাম আৰু চবেই জানে অলৰেডি জাষ্ট আমি ওলাই পেলাই কিছুমান কথা জাষ্ট এনকাৰেজ দিব লাগে পাব্লিকক বাছ সেইটো ইলেকশ্যনটো আমি বিৰোধিতা কৰিমেই আমাৰ চুক্তিত লেখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা ইয়াত ইলেকশ্যনৰ কোনো প্ৰশ্ন নাহে মাটিত পাত্তাহে দিব লাগে ইলেকশ্যনৰ কোনো প্ৰশ্ন নাহে ইয়াত বড়ো হওক মুছলিম হওক গাৰো হওক ৰাভা হওক চবেই ইয়াৰে মানুহ 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে সাংবিধানিকভাৱে এইটো কনষ্টিটিউশ্যনত আছে সকলোৰে থকাৰ অধিকাৰ আছে আৰু সেইকাৰণে মই কৈছোঁ কি কয় মই নাজানো আমি মানে যদি আজি ইলেকশ্যন কৰিছে অহাকালি আহি পেলাই আমি ঘৰটো বনাই একে ঠাইতে একে জেগাতে কোনো পলাব নালাগে গৰম বতাহ অক্টোবৰৰ পৰা হ'ব BPFক নিশা হৈ যোৱা বুলি কৈ আছিলে এতিয়া লাইচেন্সটো ইলেকশ্যনত ঠিক 1 মাহমান আগত পাব পাৰিম মই ইয়াত আগত নিদিব মোক এতিয়া কি লাইচেন্স পাইছে ছাৰ